কনষ্টিপেশ্যন এক এনেকুৱা সমস্যা যিটো আপুনিও জীৱনত কোনোবা এদিন হয়তো অনুভৱ কৰিছে আৰু শিশুৰ ক্ষেত্ৰত এয়া আন এক কমন সমস্যা বৰ্তমান সময়ত দেখা দিছে। এতিয়া এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে কনষ্টিপেশ্যন আচলতে কি হয়, কেনেকুৱা হয় আৰু ইয়াৰ সমাধান সহজভাৱে কি ধৰণে হ'ব পাৰে। তাৰ আগতে যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ল'ব, লগতে বেল আইকনটো দবাব যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ পোনপটীয়াভাৱে পাব পাৰে। কনষ্টিপেশ্যন মানে হৈছে যদি এটি শিশুৰ সপ্তাহত 3 বাৰতকৈ কম শৌচ হৈছে, শৌচ টান হৈছে আৰু লগতে শৌচ কৰাৰ প্ৰক্ৰিয়াটো পেইনফুল হৈছে, তেন্তে ইয়াক কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন হোৱা বুলি কয়। আনহাতে যদি এটি শিশুৱে 2 বা 3 দিনৰ মূৰে মূৰে ঢিলা শৌচ কৰিছে, যিটো কঠিন নহয় বা পেইনফুল নহয়, তেন্তে সেয়া কিন্তু কনষ্টিপেশ্যন নহয়। নাইবা যদি এটি নৱজাত শিশুৱে মাকৰ গাখীৰ খাই আছে, তেনেকুৱা অৱস্থাত 7 বা 10 দিনলৈকে শৌচ কৰা নাই, কিন্তু পেচাব ভালদৰে কৰিছে, ভালদৰে মাকৰ গাখীৰ খাইছে বা বয়স অনুযায়ী অন্যান্য এক্টিভিটিবোৰ ঠিকে আছে, সেয়াও কিন্তু কনষ্টিপেশ্যন নহয়। জানো আহক কনষ্টিপেশ্যনটো আচলতে কেনেধৰণে হয়। যে কনষ্টিপেশ্যনৰ গোটেইখিনি কাৰণক আচলতে দুটা ভাগত বিভক্ত হয়। এক হৈছে অৰ্গেনিক আৰু দ্বিতীয় হৈছে ফাংচনেল। অৰ্গেনিক মানে আচলতে শিশুটিৰ অন্য এক সমস্যা থাকিব পাৰে, যাৰ কাৰণে তৎকালীন ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। কিন্তু ভাল খবৰ এয়াই যে 90% কেছত কনষ্টিপেশ্যনৰ সমস্যা আচলতে কোনো মেডিকেল বেমাৰ নহয়। এই সমস্যা এটা আচলতে বিহেভিয়াৰেল ইছ্যু বুলি আমি ক'ব পাৰোঁ। এই সমস্যাৰ উৎপত্তি সাধাৰণতে 1.5 বছৰৰ শিশুত এনেকুৱাকৈ আৰম্ভ হয়, অৰ্থাৎ 1.5 বছৰৰ ওপৰৰ শিশুৰ এনেকুৱা হয় যে তেওঁলোক ব্যস্ত, আচলতে গোটেই পৃথিৱীখন এক্সপ্ল'ৰ কৰাৰ কাৰণে ব্যস্ত হয়, ব্যস্ত হোৱাৰ কাৰণে বাথৰুমলৈকে যোৱা নাই, টয়লেট কৰিবৰ কাৰণে যোৱা নাই আৰু ৰিপিটেডলি যিহেতু ছিগনেলটো এভইড কৰি আছে, বাধা দি আছে, এটা সময়ত ব্ৰেইনৰ পৰা ছিগনেলটো অহা বন্ধ হয় আৰু যি সময়ত এনেকুৱা এটা হয়, তেতিয়া শিশুটোৱে সাধাৰণতে লেট্ৰিন কৰিবৰ কাৰণে টান পায়। ইতিমধ্যে শৌচটো টান হৈ গৈছে শৰীৰৰ পৰা পানীটো শুহি যোৱাৰ কাৰণে। যেতিয়া কঠিন হৈ গৈছে, টয়লেট কৰা নাই, টান হৈ গৈছে, টান হোৱাৰ কাৰণে টয়লেট কৰা নাই, এনেকুৱা এটা ভিচিয়াছ চাইকেল চলি থাকে আৰু এনেকৈ আচলতে কনষ্টিপেশ্যনৰ সমস্যাটো আৰম্ভ হয়। কনষ্টিপেশ্যনৰ সমস্যা শিশুৰ ক্ষেত্ৰত ঠিক কৰাৰ কাৰণে মই মাত্ৰ আপোনালোকক 3টা উপায় দিম। এই উপায়কেইটা যদি আপুনি ভালদৰে কণ্টিনিউৱাছলি অৱলম্বন কৰে, এই সমস্যা নিশ্চিতভাৱে দূৰ হ'বই। প্ৰথম কথা হৈছে যে টয়লেট ট্ৰেইনিং। টয়লেট শিশুটিক আমি শৌচ কৰাবৰ কাৰণে কেনেকুৱা ধৰণে ট্ৰেইনিং দিম। এই ট্ৰেইনিং দিয়াৰ আগতে আপুনি জানি লওক, এই ট্ৰেইনিং আচলতে আমি 2 বছৰৰ ওপৰৰ শিশুকহে দিয়া উচিত। 2 বছৰৰ তলৰ শিশুক টয়লেট ট্ৰেইনিং দিলে ইয়াৰ আচলতে বিপৰীত প্ৰক্ৰিয়াহে দেখা যায়। গতিকে যদি আপোনাৰ শিশুটি 2 বছৰৰ ওপৰত হৈছে আৰু তাৰ বা তাইৰ ক্ষেত্ৰত এনেকুৱা সমস্যা আছে, তেতিয়াহ'লে আপুনি টয়লেট ট্ৰেইনিংটো এনেধৰণে আগবাঢ়িব পাৰে যে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খুৱাই শিশুটিক 1 ঘণ্টাৰ পিছত অন্ততঃ 10 মিনিটৰ কাৰণে আপুনি টয়লেটত বহাই দিয়ক। শিশুটিৰ আপুনি লগতে থাকক, ছাপোৰ্ট দিয়ক। দ্বিতীয় কথাটো হৈছে যে আপুনি হঠাতে ক'ব পাৰে যে আমাৰ শিশুটোৱে টয়লেটত নবহে, এতিয়া আমি কৰিম। এনেকুৱা ক্ষেত্ৰত আপুনি ধৈৰ্যশীল হ'ব লাগিব, যিহেতু আপোনাক এই ট্ৰেইনিংটো কৰিবৰ কাৰণে আপুনি মুঠতে সময় 3 মাহ বা 4 মাহ কণ্টিনিউৱাছ দিব লাগিব। যে শিশুটি ইনিচিয়েলি নবহিব পাৰে, আপুনি ধৈৰ্যশীল হৈ বহি থাকক, কাৰণ আৰু 2টা যি আমি উপায় অৱলম্বন কৰিম, এইখিনি কৰাৰ পিছত শিশুটিয়ে সাধাৰণতে বহিবৰ কাৰণে লাহে লাহে আৰম্ভ কৰিম। এতিয়া টয়লেট ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত আমি আচলতে গেষ্ট্ৰকলিক ৰিফ্লেক্স এটা হেল্প লওঁ চাইণ্টিফিকেলি। তো এই ৰিফ্লেক্স অনুসৰি শিশুৰ পেটত বা আমাৰ পেটত আচলতে একে প্ৰক্ৰিয়া হ'ব পাৰে যে কিবা এটা খাদ্য খোৱাৰ পিছত এটা ছিগনেল যোৱাৰ কাৰণে এটা শৌচৰ টেণ্ডেঞ্চি আহি যায়। তো সেইকাৰণে আপুনি ৰাতিপুৱাৰ সময়ৰ বাহিৰেও অন্যান্য মেজৰ মিল, প্ৰধান খাদ্য খোৱাৰ ঠিক 10 মিনিট বা আধা ঘণ্টাৰ পিছত শিশুটিক বহাই দিব। মিনিমাম 10ৰ পৰা 15 মিনিট সময় আপুনি বহাই দিব আৰু এই কামটো আপুনি কৰিব লাগিব অন্ততঃ 3 মাহৰ পৰা 4 মাহ। বা যদি আপোনাৰ শিশুটিৰ টান শৌচ হোৱাৰ কাৰণে শৌচদাৰৰ কিছু অংশত ইতিমধ্যে ঘাৰ নিচিনা হৈ গৈছে, তেতিয়াহ'লে আপুনি কুহুমীয়া গৰম পানীত
শিশুটিক ইনিচিয়েলি বহাই দিব, তাত অলপ বিটাডিন সলিউশ্যন ঢালি দিব বা নিমখো ঘৰুৱা নিমখো আপুনি অলপ দিব পাৰে। সেইখিনিটো ঠিক তেনেধৰণেও আমি কনষ্টিপেশ্যনৰ কাৰণে আমি টয়লেট ট্ৰেইনিং দিব পাৰোঁ। এতিয়া টয়লেট ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত আপুনি আৰু এটা উল্লেখনীয় কথা জানিব লাগিব যে আচলতে আমাৰ টয়লেটৰ কোমোডটো ইণ্ডিয়ান ষ্টাইল হোৱা ভাল, য'ত আমি স্কুৱেৰ পজিশ্যন অৰ্থাৎ বহিব পাৰোঁ, অৰ্থাৎ বহা অৱস্থাত শিশুটিৰ আঁঠুকেইটা আমাৰ ক'ত লাগি থাকিব, পেটত আৰু বুকুত আংশিকভাৱে লাগি থাকিব। আৰু যদি আপোনালোকে ইউৰোপীয়ান ষ্টাইল টয়লেট ইউজ কৰে তেন্তে শিশুটিক আচলতে আমি পীৰা পাৰি দিব পাৰোঁ বা টুল পাৰি দিব পাৰোঁ, য'ত এই একেই প্ৰক্ৰিয়াটোৰ আমাৰ এটা অনুৰূপ সৃষ্টি হ'ব। তো এয়া আছিল মূলতঃ আমাৰ টয়লেট ট্ৰেইনিং। দ্বিতীয়টো হৈছে আমাৰ ডায়েট, যে ল'ৰা ছোৱালীক কি খুৱাব আৰু কি নোখোৱাব। কি নোখোৱাবৰ ক্ষেত্ৰত বাহিৰা বস্তু মূলতঃ পেকেজ চল্টেড বা চুইটছ যিমানবোৰ আছে সেইবোৰ আপোনালোকে এভইড কৰিব লাগিব, কাৰণ সেইবোৰে ষ্টুল বা ফৰ্মেশ্যন নকৰে। আৰু এইবোৰ দিয়াৰ পিছত যিহেতু প্ৰধান খাদ্য নহ'ব, সেইকাৰণে শিশু ষ্টুল বাৰ্ক নোহোৱাৰ কাৰণেও আচলতে নহয়, কনষ্টিপেশ্যনটো আগবাঢ়ি যায় আৰু ভালদৰে নহয়। এতিয়া দ্বিতীয় কথাটো হৈছে যে কি খুৱাম। খোৱাবৰ ক্ষেত্ৰত আপুনি এই কথাই জানিব লাগিব যে আপোনাৰ ভোগ ক্ষমতা অনুসৰি বতৰৰ যিমানবোৰ ফল মূল আছে আপুনি খুৱাওক, লগতে ডায়েটেৰী ফাইবাৰ থকা খাদ্যবোৰ খুৱাওক, আৰু লগতে আপুনি সেউজীয়া শাক পাচলি প্ৰায় সদায় খোৱাবৰ কাৰণে চেষ্টা কৰক। লগতে পানী বা চালাড আদি বেছি কৰি খাব লাগিব। তৃতীয় কথা হৈছে মেডিকেশ্যন আমি কেনেকৈ ব্যৱহাৰ কৰিম। এই 3 নম্বৰ ষ্টেপটো হৈছে এনেকুৱা এটা ক্ৰুচিয়েল ষ্টেপ, য'ত শিক্ষিত বা অশিক্ষিত সকলো অভিভাৱকে আচলতে সমানেই মিষ্টেকটো কৰে। মিষ্টেকটো এনেকুৱা ধৰণৰ যে কনষ্টিপেশ্যনৰ ট্ৰিটমেণ্টৰ কাৰণে যিটো মেডিকেশ্যন দিয়া হয়, ইউজুৱেলি ইয়াৰ মাত্ৰা হৈছে 3 মাহৰ পৰা মিনিমাম 6 মাহ বা কেতিয়াবা এবছৰলৈ শিশুটিৰ এই মেডিচিন প্ৰয়োজন হ'ব পাৰে। কিন্তু আমি সাধাৰণতে কি কৰোঁ, ছাইড এফেক্ট পাৰ্শ্বক্ৰিয়াৰ ভয়তে যেতিয়াই শিশুটিৰ আচলতে 2 দিন বা এদিন নৰ্মেল শৌচ হোৱা আৰম্ভ কৰিছে, মেডিচিনটো চলি থকা অৱস্থাতে, তেতিয়াই কিন্তু আমি বন্ধ কৰি দিওঁ। এনে কৰিলে কি হয়, আগৰ যিটো টয়লেট ট্ৰেইনিং সেইটো কিন্তু ডিষ্টাৰ্ব হৈ যায়। বয়স অনুসৰি বা কাৰণ অনুসৰি বা আপোনাৰ শিশুটিৰ সাধাৰণ বিকাশ অনুসৰি এই টয়লেট ট্ৰেইনিঙৰ সময়সীমাটো ভিন্ন হ'ব পাৰে। সেয়া আপুনি আপোনাৰ ডক্টৰৰ পৰা জানি লওক। কিন্তু মেডিচিনটো অতি সোনকালে আপুনি বন্ধ কৰি দি বিজয় উল্লাস নকৰিব, কাৰণ আকৌ এই পৰিঘটনা হয়তো হ'ব পাৰে। কিন্তু আপুনি যদি কণ্টিনিউৱাছলি এই মেডিকেশ্যনখিনি ঠিকে লয়, তাৰপিছত আপুনি ফ'ল' আপত যায়, লগতে এইখিনি প্ৰক্ৰিয়াও মানি থাকে, অতি সোনকালে এই সমস্যাখিনি দূৰ হ'বই। এয়া আছিল আজি চমুকৈ আপোনালোকক ক'ব লগা কনষ্টিপেশ্যনৰ সমস্যা। কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাব। থেংক ইউ।